ডিয়াৰ ফ্ৰেণ্ডছ, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম অসম পুলিচৰ এছআই এক্সামৰ জিকে কুৱেশ্যনৰ ওপৰত। গতিকে আহা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, প্ৰথম প্ৰশ্নটো হ'ল ইন আছাম হাউ মাছ পাৰ্চেণ্ট এৰিয়া ইজ কভাৰ্ড বাই ফৰেষ্ট? অসমত কিমান শতাংশ অঞ্চল অৰণ্যই আৱৰি আছে? তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 34.21%। অসমৰ 34.21% এৰিয়া কভাৰ কৰি আছে ফৰেষ্টে। তাৰপিছৰ কুৱেশ্যনটো চোৱা, দ্য হোৱাইট ৰিভলিউশ্যন ইজ এছ'চিয়েটেড উইথ দ্য নেম অফ। হোৱাইট ৰিভলিউশ্যনৰ লগত কোন জড়িত হৈ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডক্টৰ ভাৰ্গিছ কুৰিয়ান। তাৰপিছত থাৰ্ড কুৱেশ্যনটো চোৱা, দ্য মহাত্মা গান্ধী সেতু ইজ অন দ্য ৰিভাৰ। মহাত্মা গান্ধী সেতু কোনখন নদীৰ ওপৰত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গংগা নদীৰ ওপৰত। কুৱেশ্যন নম্বৰ 4টো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ টাইগাৰ ৰিজাৰ্ভ ইন আছাম? তলত দিয়াবিলাকৰ কোনটো অসমৰ টাইগাৰ ৰিজাৰ্ভ নহয়? হয়নে? আমাক কি কৈছে? নট বুলি কৈছে, হয়নে? তাৰমানে তলত দিয়াবিলাকৰ কোনটো অসমৰ টাইগাৰ ৰিজাৰ্ভ নহয়? অপশ্যন ইয়াত দিছে মানস। মানস নেশ্যনেল পাৰ্কটো অসমৰ টাইগাৰ ৰিজাৰ্ভ হয়। নামেৰি এইটো টাইগাৰ ৰিজাৰ্ভ হয়। কাজিৰঙাও টাইগাৰ ৰিজাৰ্ভ হয়। এতিয়া অপশ্যন ডিটো হ'ব ইয়াৰ ৰাইট আনচাৰ। ডিব্ৰু চৈখোৱা টাইগাৰ ৰিজাৰ্ভ নহয়। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 5, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এন এলিফেণ্ট ৰিজাৰ্ভ ইন আছাম? তলৰ কোনটো অসমৰ এলিফেণ্ট ৰিজাৰ্ভ নহয়? হয়নে? প্ৰথমটো কি দিছে? চিৰাং ৰিপু। তাৰপিছতে কি দিছে? পবিতৰা। চিটো হ'ল অপশ্যন শোণিতপুৰ আৰু ডিটো হ'ল দিহিং পাটকাই, হয়নে? এতিয়া ৰাইট আনচাৰটো হ'ল পবিতৰা। পবিতৰা কি নহয়? এলিফেণ্ট ৰিজাৰ্ভ নহয়। কুৱেশ্যন নম্বৰ 6টো হ'ল হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ হেজ দ্য লাৰ্জেষ্ট ৰিজাৰ্ভ অফ কোল? তলৰ কোনখন দেশত সৰ্বাধিক কয়লা পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল USA। USAত সৰ্বাধিক কয়লা পোৱা যায়। তাৰপিছত কুৱেশ্যন নম্বৰ 7টো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটছ অফ ইণ্ডিয়া শ্বেয়াৰ্ছ বাউণ্ডাৰীজ উইথ 6 আদাৰ ষ্টেটছ? ভাৰতৰ কোনখন ৰাজ্যই আন 6 ৰাজ্যৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে? হয়নে? অপশ্যন কি কৈছে? আছাম। এতিয়া অসমে কি কৰে? 7খন ৰাজ্যৰ লগত কি কৰে? বাউণ্ডাৰী শ্বেয়াৰ কৰে, হয়নে? ঝাৰখণ্ডে কি কৰে? 5খন ৰাজ্যৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে। হাৰিয়ানাই 4খন ৰাজ্যৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে। আৰু ছত্তীশগড়ে কি কৰে? 6খন ৰাজ্যৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে। গতিকে কুৱেশ্যন নম্বৰ 7ৰ ৰাইট আনচাৰটো হ'ব অপশ্যন ডি ছত্তীশগড়। কুৱেশ্যন নম্বৰ 8 হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য স্মলেষ্ট ষ্টেট অফ ইণ্ডিয়া ইন টাৰ্মছ অফ পপুলেশ্যন? জনসংখ্যা অনুসৰি ভাৰতৰ কোনখন ৰাজ্য সৰু? তাৰমানে জনসংখ্যা অনুসৰি কৈ আছে দেই, জনসংখ্যা অনুসৰি কৈ আছে যে স্মলেষ্ট বুলি। এতিয়া জনসংখ্যা অনুসৰি স্মলেষ্ট ৰাজ্য হ'ল ছিকিম। আৰু যদি আমাক সোধে যে জনসংখ্যা অনুসৰি লাৰ্জেষ্ট ষ্টেট কোনটো হ'ব? জনসংখ্যা অনুসৰি লাৰ্জেষ্ট ষ্টেট হ'ব লাৰ্জেষ্ট ষ্টেট। যদি আমাক সোধে যে জনসংখ্যা অনুসৰি লাৰ্জেষ্ট ষ্টেট কোনটো, তেতিয়াহ'লে আমাৰ আনচাৰ কি ক'ব লাগিব? উত্তৰ প্ৰদেশ। আনচাৰ কি হ'ব? উত্তৰ প্ৰদেশ। জনসংখ্যা অনুসৰি ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য হ'ল উত্তৰ প্ৰদেশ আৰু আটাইতকৈ সৰু ৰাজ্য হ'ল
ছিকিম। কুৱেশ্যন নম্বৰ 9 কৈ আছে ভূপাল গেছ ট্ৰেজেডি ইন 1984 ৱাজ কজড বাই। ভূপাল গেছ ট্ৰেজেডিটো তলত দিয়াবিলাকৰ কোনটো গেছৰ কাৰণে হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিথাইল আইসোচাইনেট। কুৱেশ্যন নম্বৰ 10 হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ কোল্ড ডিজাৰ্ট। কি হৈছে কোল্ড মানে হ'ল ঠাণ্ডা। ঠাণ্ডা মৰুভূমি কোনখন তাৰ মানে? ঠাণ্ডা মৰুভূমি কোনখন? শুদ্ধ উত্তৰটো হ'ল গোবি মৰুভূমি। কুৱেশ্যন নম্বৰ 11 হ'ল দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইউনেস্কো ইজ লোকেটেড ইন। ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পেৰিছ। ইউনেস্কোৰ হেডকোৱাৰ্টাৰ পেৰিছত অৱস্থিত। কুৱেশ্যন নম্বৰ 12 হ'ল দ্য টাৰ্মছ বুল এণ্ড বিয়াৰ। বুল এণ্ড বিয়াৰ ইউজড ইন দ্য। বুল এণ্ড বিয়াৰ ক'ত ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ষ্টক এক্সচেঞ্জ। ষ্টক এক্সচেঞ্জত বুল এণ্ড বিয়াৰ টাৰ্মটো কি কৰা হয়? ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 13 হ'ল দ্য ৰেচিঅ' অফ দ্য লেন্থ এণ্ড ব্ৰেথ অফ ইণ্ডিয়ান নেশ্যনেল ফ্লেগ ইজ। ভাৰতৰ জাতীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাতটো আমাৰ ক'ব লাগে, ৰেচিঅ' অনুপাত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 3:2। কুৱেশ্যন নম্বৰ 14 হ'ল দ্য উপনিষদছ আৰ দ্য। উপনিষদবোৰ কি? উপনিষদবোৰ হ'ল চ'ৰ্চ অফ হিন্দু ফিলচফি। গতিকে কুৱেশ্যন নম্বৰ 14 ৰাইট আনচাৰটো হ'ব অপশ্যন চি চ'ৰ্চ অফ হিন্দু ফিলচফি। কুৱেশ্যন নম্বৰ 15 হ'ল হোৱেৰ আৰ মহেঞ্জোদাৰো এণ্ড হাৰাপ্পা লোকেটেড। মহেঞ্জোদাৰো আৰু হাৰাপ্পা ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি পাকিস্তান। পাকিস্তানত মহেঞ্জোদাৰো আৰু হাৰাপ্পা অৱস্থিত। কুৱেশ্যন নম্বৰ 16 গৌতম বুদ্ধ ৱাজ বৰ্ণ ইন। গৌতম বুদ্ধৰ ক'ত জন্ম হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ লুম্বিনী। কুৱেশ্যন নম্বৰ 17 দ্য টেম্পল অফ 7 হিলছ ৰিফাৰ টু। টেম্পল অফ 7 হিলছ কোনটো টেম্পলক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ভেংকটেশ্বৰ টেম্পল অফ তিৰুপতি। কুৱেশ্যন নম্বৰ 18 কৈ আছে আমাক হু এডিড দ্য 5th ষ্টৰী টু কুতুব মিনাৰ। কুতুব মিনাৰৰ 5th ষ্টৰীটো কোনে নিৰ্মাণ কৰিছিল হয়নে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফিৰোজ শ্বাহ তুগলক। ফিৰোজ শ্বাহ তুগলকে কি কৰিছিল? কুতুব মিনাৰৰ 5th ষ্টৰীটো নিৰ্মাণ কৰিছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 19 হ'ল হুইচ আহোম কিং ক্ৰিয়েটেড দ্য পোষ্ট অফ বৰফুকন। কোনজন আহোম ৰজাই বৰফুকন উপাধিটো সৃষ্টি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ প্ৰতাপ সিংহ। কুৱেশ্যন নম্বৰ 20 হ'ল আশোকা দ্য গ্ৰেট কিং বিলং টু। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৌৰ্য ডাইনেষ্টি। আশোকা দ্য গ্ৰেট কিং বিলংছ টু মৌৰ্য ডাইনেষ্টি। গতিকে আজিলৈ ইমানেই। যদি তোমালোকৰ এই ভিডিঅ'টো চাই পেলাই ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।